নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখাম পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰে। তাৰ কাৰণে আপুনি কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, তাত টাইপ কৰিব ই-ফাইলিং। ইয়াতে আপুনি দেখা পাইছে বহুতকেইটা লিংক শ্ব' কৰিছে। ইয়াৰে আমি ছেকেণ্ড লিংকটোত ক্লিক কৰিম। ছেকেণ্ড লিংকটোত ক্লিক কৰাৰ পাছত দেখা পাব ইয়াতে বহুতবিলাক অপশ্যন দিয়া আছে। যিহেতু আমি পেন কাৰ্ড আধাৰ সৈতে লিংক কৰিম, সেইকাৰণে আমি ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিম। তাৰপিছত এনেকৈ আন এটা পেজ অ'পেন হৈ আহিব। ইয়াত আপুনি দেখিব পাৰিছে পেন কাৰ্ড নাম্বাৰ, আধাৰ কাৰ্ড নাম্বাৰ, এজ পাৰ আধাৰ কাৰ্ড নেম, মোবাইল নম্বৰ গোটেইখিনি ফিল আপ কৰিব লাগিব। এতিয়া আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি ফিল আপ কৰি লওঁ। পেন কাৰ্ড, আধাৰ কাৰ্ড, নেম, মোবাইল নম্বৰ, আমাৰ ওপৰত ডিটেইলছখিনি ফিল আপ কৰা হৈ গৈছে। তাৰপাছত আপুনি তলত দেখিবলৈ পাইছে দুটা বক্স আছে। যদি আপোনাৰ আধাৰ কাৰ্ডত অনলি এজটো মেনশ্যন আছে তেন্তে হ'লে দুইটা বক্সতে ক্লিক কৰিব লাগিব, আৰু যদি ডেট অফ বাৰ্থ সম্পূৰ্ণ আছে তেন্তে হ'লে তলৰ বক্সটোত ক্লিক কৰি লিংক আধাৰত ক্লিক কৰিব লাগিব। মই কৰি থকাখনত সম্পূৰ্ণ ডেট অফ বাৰ্থটো মেনশ্যন আছে, সেইকাৰণে মই তলৰ বক্সটোত ক্লিক কৰি লিংক আধাৰত ক্লিক কৰিম। লিংক আধাৰত ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত 6টা সংখ্যাৰ এটা OTP যাব। OTPটো ইয়াতে ভৰাই দিব। মই মোৰ OTPটো ভৰাই দিওঁ ইয়াতে। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে স্ক্ৰীনত এটা ন'টিফিকেশ্যন আহি যাব। আপুনি দেখিব পাৰিছে ইয়ৰ আধাৰ পেন লিংকিং ৰিকুৱেষ্ট হেজ বিন টু চেণ্ড ফৰ ভেলিডেশ্যন। বৰ্তমান আমাৰ পেন আধাৰৰ লিংকিঙৰ ৰিকুৱেষ্ট ভেলিডেশ্যনৰ কাৰণে পঠোৱা হৈ গ'ল। যদি আপুনি চেক কৰিব বিচাৰে প্ৰায় 2-1 ঘণ্টাৰ ভিতৰত, তেনেহ'লে আকৌ এই পেজটো ভিজিট কৰিব। এবাৰ আমি এই পেজটোৰ থাৰ্ড অপশ্যনটোত ক্লিক কৰিম, লিংক আধাৰ ষ্টেটাছত। ইয়াতে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ এণ্টাৰ কৰি পেলাই ভিউ লিংক আধাৰৰ ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছেনে নাই ইয়াতে শ্ব' কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।